অৰ্থনৈতিক দিক, ৰাজনৈতিক দিক, আন্তঃগাঁথনি উন্নয়নৰ দিক, সমগ্ৰ বিষয়বস্তু তথা সমাজ BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ সেই সময়ত যিটো দুৰ্বল সমাজ আছিল এইটো সবলতা অৱলম্বন কৰিছে সেই 2003 চন 10 ফেব্ৰুৱাৰীৰ ঐতিহাসিক চুক্তিৰ দ্বাৰাই আজি 20 বছৰত আমি আজি যিটো দেখিবলৈ পাইছোঁ, অনুভৱ কৰিব পাৰিছোঁ, এইটো আজি আমি পাইছোঁ। আৰু এই গোটেই চুক্তি প্ৰক্ৰিয়া বড়ো লিবাৰেশ্যন টাইগাৰ সমুখে BLT সেই BLTৰ দ্বাৰা চুক্তি স্বাক্ষৰ কৰা হৈছে। BTC অঞ্চলৰ বিভিন্ন ভাষা ভাষী জাতি ধৰ্ম তথা দল সংগঠনে এইটো সমৰ্থন কৰাৰ কাৰণে, ৰাইজৰ আশীৰ্বাদ তথা সহযোগিতাৰ কাৰণে এইটো সম্ভৱ হৈছে। আৰু হাজাৰ হাজাৰ শহীদ আমাৰ বীৰ বীৰাংগনাসকলৰ শহীদৰ বিনিময়ত এই BTCখন সৃষ্টি হৈছিল। সেই সময়ত BLTখন নেতৃত্ব দিছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। আমি বদলি চুক্তিখন এক্ট আইন, এখন সংবিধান পুনৰ পঢ়াৰ কাৰণে প্ৰয়োজন আছে। BTC চুক্তিখন বহুতো ইয়াত ভাল ভাল কথা, ভাল ভাল ব্যৱস্থা, কথা নহয় ব্যৱস্থা ইয়াত অন্তৰ্ভুক্ত হৈ আছে। টোটেলি ইনছ এণ্ড আউট, ভিতৰত বাহিৰত যিমান আপুনি চৰ্চা কৰিব, ইয়াৰ কাৰণে এটা শব্দত আমি তেতিয়াই কৈছিলোঁ, এটা বাক্যত আমি কৈছিলোঁ, BTC চুক্তি ইজ দ্য বেলেঞ্চ চুক্তি, বেলেঞ্চ একৰ্ড। সকলো শ্ৰেণীৰ ব্যক্তিৰ কাৰণে, সকলো সমাজ, সকলো জাতি, সকলো ভাষা, ধৰ্মাৱলম্বী ৰাইজৰ কাৰণে এইটো অতি গ্ৰহণযোগ্য, অতি ৰিলিভেণ্ট, সামঞ্জস্য থকা এইটো হ'ল চুক্তি, বেলেঞ্চ একৰ্ড। ইয়াৰ কাৰণে আজিও আমি চেলেঞ্জ কৰি পেলাই কথাবিলাক আমি কৈ আছোঁ। সমাজত আজি বিভিন্ন ধৰণৰ মিছ ইণ্টাৰপ্ৰিটেশ্যন, ভুল ব্যাখ্যা যিবিলাকে হৈ আছে, আমি সমাজৰ মাজত বহুতো কথা আমি কৈ আছোঁ। এই কথাবিলাক আমি এনে কোৱা নাই। সংবিধান হোৱাৰ কাৰণে, চুক্তিখন আইন হোৱাৰ কাৰণে এই কথাটো আমি কৈছোঁ। তো BTC এটা ডেফিনিট বাউণ্ডাৰী, টেৰিটৰী, অঞ্চল ঠিক কৰা হ'ল, প্ৰশাসনীয় অঞ্চল, টেৰিটৰী কৰা হ'ল। 3079খন ৰাজহ গাঁও, ৰেভিনিউ ভিলেজ, ফৰেষ্টটো আছে, ৰেভিনিউ ভিলেজ, আৰু আমাৰ যিখিনি তেতিয়া গোসাইগাঁও আৰবান বডি, গোসাইগাঁও টাউন কমিটি, তেতিয়া পকিৰাগ্ৰামটো আছে নেকি, মোৰ অলপ এবচেণ্ট মাইণ্ড, চাগে নাছিল পকিৰাগ্ৰামটো। কোকৰাঝাৰ, বাসুগাঁওটো আমাৰ পুৰাণা, বিজিনি, তাৰপিছত আমাৰ টংলা, ওদালগুৰি সাব ডিভিজন যিটো হেডকোৱাৰ্টাৰ আছিলে, এই টাউনবিলাক ইনক্লুড। ৰেভিনিউ ভিলেজে 3079, আৰু উত্তৰ অঞ্চলৰ আমাৰ টোটেল ফৰেষ্ট এৰিয়া। BAC চুক্তিত কি আছিলে, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ 10 কিলোমিটাৰটো বাট আছিল BACৰ পৰা। পশ্চিম পিনি যিটো ষ্টেট বাউণ্ডাৰী, সেই ষ্টেট বাউণ্ডাৰীখন 10 কিলোমিটাৰ সেইটো ব্লেংক আছিলে, BACৰ অধীনত নাছিলে। বেংগল আৰু অসমৰ যিটো এডজইনিং শ্ৰীৰামপুৰ, বক্সিৰহাট, 10 কিলোমিটাৰটো BACৰ অধীনত নাছিলে। হিমালয় তথা ভূটান দেশ আৰু ভাৰতবৰ্ষ আমাৰ দেশ, 10 কিলোমিটাৰটো আমাৰ BACৰ এডমিনিষ্ট্ৰেশ্যন, BACৰ অন্তৰ্ভুক্ত নাছিলে। BTC চুক্তিত এই 10 কিলোমিটাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, ইণ্টাৰষ্টেট বৰ্ডাৰ সেইটো লিফটিং কৰা হ'ল। তেতিয়া ফুল্লি BTCত আহি গ'ল। BACত আমাৰ এই বিজিনিখন নাছিল, বিজিনি টাউনা গैयामोन BACनि চুক্তিयाव। BTCত বিজিনি টাউন যিমান অঞ্চল আছে এইটো অন্তৰ্ভুক্ত কৰা হৈছে। BACত আমাৰ শোণিতপুৰ জিলা 51 গাঁও অন্তৰ্ভুক্ত নাছিল।
BTCত আমি 19খন ৰাজগাঁও ৰেভিনিউ ভিলেজ বৰচলা অঞ্চল 5 নৈ নদীৰ পূব 5 নৈটো বাউণ্ডাৰী আছিল BTCত আমি 19খন গাঁও মানে আমাৰ গাঁৱলীয়া ভাষাত যেটো আমি গাঁও বুলি কয় এটো হল এটা ৰেভিনিউ গাঁৱত নহলেও 2খন বা 3খন সুবা থাকে পাৰা থাকে গাঁও থাকে গাঁও হিচাপত যদি আমি হিসাব কৰো 40খনতকৈ বেছি আমি গাঁও শোণিতপুৰ ডিস্ট্ৰিক্টৰ পৰা আমি লৈ আহিব পাৰিছো আনা হৈছিল যেটো BACত নাছিল BTCত আনা হৈছিল ইয়াৰ কাৰণে BTC চুক্তিখন constitutional and very very historic accord বিশু বুংলাবাই বা জায়া टेक्निकली खोथाखौ बुं लिगेलि बुं संविधाननि बेबस्थाफोरखौ मोनफा मोनफा दहाय लानानै बुं जों दिनै एकर्ड डे जानायखाय गाव गावखौ जाहिर खालामनानै लेक्चार होदों बुंदों बे नङा बिभिन्न समायाव बिनम्र भाबै जोङो आइ आफा रायजो राजानो जोङो फोरमायबोदों किन्तु नाथाय दिनै माखासे जोंनि समाजाव बिशृंखल सृष्टि खालामनो थाखाय भुवा मोनसे फरायसालना खालामनानै गावखौ नेता साजायनो थाखाय माखासे मानसिफोरनि बे षড়যন্ত্রआव सम सम BTC চুক্তিখন ভুল আখ্যা হৈছে ভয় কৰিবলগীয়া ভুল ভাবিবলগীয়া এই